আজি 18 জুন 2024 তাৰিখে জেংৰাই আৰু চেৰেপাই আঞ্চলিক জাতীয় সংগঠনৰ নেতৃত্বত জেংৰাইমুখ নগৰ উন্নয়ন সমিতি, জেংৰাইমুখ ব্যৱসায় সন্থা, সমীবৰ্তী গাঁও উন্নয়ন আৰু বিশিষ্ট বুদ্ধিজীৱী সচেতন নাগৰিকৰ সহযোগত জেংৰাইমুখ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক নাটনি যিহেতু চিকিৎসালয়খনিত বৰ্তমান মাত্ৰ এজন চিকিৎসকৰ দ্বাৰা 24 ঘণ্টা সেৱা আগবঢ়োৱাটো অসম্ভৱ। ৰেডিঅলজিষ্ট কাৰিকৰী বিভাগ আৰু চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ সন্দৰ্ভত আজি প্ৰতিকূল বতৰকো নেওচি এক বিশাল গণধৰ্ণা কাৰ্যসূচী হাতত লোৱা হয়। সেইখিনি জেনুইন অভিযোগ, সেইখিনি মই কনচিডাৰ কৰিছোঁ, শুনিছোঁ আৰু অলৰেডি মই ইয়াত অহাৰ আগতেই মই এডিচি অফিচৰ লগতো মই কথা পাতিলোঁ। এই আপোনালোকৰ যোনখিনি ডক্টৰৰ ইয়াত হেৰি আছে, শ্বৰ্টেজ আছে বা যোনখিনি টেকনিচিয়ান বা ইনফ্ৰাষ্ট্ৰাকচাৰ, এই গোটেই কথাখিনিৰ কাৰণে অলৰেডি এডমিনিষ্ট্ৰেশ্যনৰ পৰা হেল্থলৈ লিখা হৈছে আৰু অতি সোনকালে এই আপোনালোকৰ যোনখিনি অভাৱ অভিযোগ আছে, যোনখিনি ডক্টৰৰ শ্বৰ্টেজ বা ইনফ্ৰাষ্ট্ৰাকচাৰ বা টেকনিচিয়ান, সেইখিনি অতি সোনকালে ফিল আপ কৰা হ'ব। চ' সেই কথাখিনিয়ে বাৰ্তাখিনিয়ে মই আপোনালোকৰ ওচৰলৈ আনিবৰ কাৰণে মই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক ৰিপ্ৰেজেণ্ট কৰি আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু আপোনালোকৰ যোনখন মানে মুখৰেতো মোক কৈছেই, ৰিটেনত যোনখন মেমৰেণ্ডাম দিছে সেইখন মই আপোনালোকৰ সন্মুখত গ্ৰহণ কৰিম আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ মই এখন প্ৰেৰণ কৰিম। মই এইটো আপোনালোকক কথা দিছোঁ। আমি আজি 4 বছৰ 5 বছৰ ধৰি আমি শুনি আছো। আমি সিদিনা আজিৰ পৰা কিমান এসপ্তাহ হোৱা নাই, পূজা পাৰি পঢ়া-শুনাক আমি ধুনীয়াকৈ ইয়াৰ পৰা মেমৰেণ্ডাম দিছো। তেখেতে কৈছে যে উইদিন মানে 5 দিনৰ ভিতৰত 10গৰাকীকৈ মানে ডক্টৰ মাজুলীত নিযুক্তি হ'ব, ইয়াত পষ্টিং কৰিব। ইয়াৰে 5জন বা 2জন বা যিমান পাৰে ইয়াত আমি পষ্টিং কৰিম। কিন্তু আমি দেখিলো যে এতিয়ালৈকে 1গৰাকী ইয়াত দিয়া নাই। 5গৰাকী দিছে বুলি কৈছে মাজুলীত, কিন্তু 5গৰাকী এগৰাকী ইয়াত দিয়া নাই, ইয়াত বহা নাই। গতিকে ছাৰ আমি ইমিডিয়েট একশ্যন লাগিব, আমাক টাইম দিব লাগিব। ঠিক আছে, ঠিক আছে, ডেডলাইনৰ ভিতৰত যদি আপোনালোকে আমাৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে আমি ইয়াত জংগলী আন্দোলন কৰিম। ঠিক আছে, মই আজি মেমৰেণ্ডামখন লৈ পেলাই মই এতিয়া গৈয়ে আছোঁ ডিচি অফিচ, মোৰ মিটিং এখনো আছে। মই গৈ পেলাই এইখিনি মই নিজেই বহি পেলাই অলৰেডি প্লেচ কৰিছেই। তথাপিও মোৰ ফালৰ পৰাও মই আপোনালোকৰ যোনখিনি বাৰ্তা আছে মই সেইখিনি দিম আৰু অতি সোনকালে আপোনালোকৰ এই অভাৱ অভিযোগবোৰ, এইটো অকল আপোনালোকৰে প্ৰব্লেম নহয়, আমাৰো প্ৰব্লেম হয় ন। আমাৰো কিবা এটা হ'লেতো আমিওতো ডক্টৰৰ ওচৰলৈকে আহিব লাগিব। নাই নাই, মই এতিয়া খবৰ যিটো ইয়াত আছিলে আগত, এতিয়া গৰম লৈ গ'লে এইটো বেলেগ কথা। যিদিনা ইয়াত আছিলে এই হস্পিটেলত, তেখেতে ইণ্টেনশ্যনেলি মেচিনটো বেয়া কৰিম বুলি, প্ৰাইভেটত যাতে কাম কৰিবলৈ পাম বুলি মেচিনখন বেয়া কৰি পেলাই গুচি যায়। সি বাৰে বাৰে কৰে। ইয়াত কোনোবা যদি দুখীয়া মানুহ এজনে যদি ইয়াত ফ্ৰীকে এক্সৰেটো কৰিব নোৱাৰে, সি মানে প্ৰাইভেটত কাম কৰিব ইচ্ছা থকাৰ কাৰণে কি হয়, এই মেচিনটো সি ইণ্টেনশ্যনেলি কৰিম বুলি মানে বেয়া কৰি থৈ দিয়ে। গতিকে এনেকুৱা মানে ইয়াত কিয় বস্তু কিয় একশ্যন নলয়? ঠিক আছে, সেইটো নলেজ মোৰ